নমস্কাৰ বন্ধু বান্ধৱীসকল মই দীক্ষিতা নন্দাই আপোনালোকলৈ পুনৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি যাম এটা দীঘল যাত্ৰাত। বলক ৰাস্তাত কম আৰু ক'ত যাওঁ ক'ত এয়া চাওক আমি পাই গ'লোঁ মেইন ৰোড। কিমান দিন মানে একদম বাহিৰত ওলোৱাই নাই আমি। এতিয়া লকডাউন হৈ আছিলে, পূৰা কৰোণা হৈ আছিলে, বাহিৰত ওলাব পোৱা নাই। আজি ফাৰ্ষ্ট টাইম এতিয়া ওলাইছোঁ যাবলৈ। বতৰটো অলপ ডাৱৰীয়াও হৈ আছে, বৰষুণ দিয়ে নে নিদিয়ে দিলেই ভাল। এইটো আমাৰ কালী মন্দিৰ, এইটো আমাৰ ওচৰৰে ইস্কন মন্দিৰ। প্ৰায় এতিয়া জুন মাহত ইয়াত ৰথ যাত্ৰা হয়। এইবাৰ লকডাউনৰ কাৰণে ৰথ যাত্ৰা নাই হোৱা, অহাবাৰলৈ হ'ব চাগে। এইটো আমাৰ স্কুলৰ ফালে সোমাই যোৱা ৰাস্তা। এই ৰাস্তাটো অলপ দূৰ গ'লে আমাৰ স্কুলখন পাই যায়। আমি পাই গ'লোঁ, এতিয়া চিনি পাইছোঁ। এতিয়া আৰু বহুত দূৰ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰায় দোকান বন্ধ এতিয়া, কাৰণ আমি এতিয়া বহুত সোনকালে আহিছোঁ। এতিয়া 7টামান বাজিছে। এয়া চাওক, আমি এতিয়া গুপ্তেশ্বৰ মন্দিৰত আহিছিলোঁ আৰু এয়া তোৰণ আৰম্ভ হৈছে। কিমান ভাল লাগিছে আপোনালোকে চাগে গম পাই গৈছে ন আমি ক'ত পামগৈ। আৰু এয়া চাওক, পূৰা চাহপাতৰ বাগান। আমি তাৰ মাজে মাজে গৈ আছোঁ আৰু মাজতে ধুনীয়া ধুনীয়া ফুল গছ লগাই থৈ দিছে। এইখিনি কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য, আপোনালোকে এবাৰ আহিবচোন, কিমান মজা লাগে। জয় ভালে পাহাৰ আমি পাই গ'লোঁ ইয়াৰ পৰাই, আৰু অলপ দূৰ আছে। আৰু এই জেগাখনক শিঙৰি বুলি কয়। এয়া চাওক, আমি স্থানত পালোহি। এইটো শিঙৰি চেণ্টাৰ হয়। এই শিঙৰি মন্দিৰটো, এইটো শিঙৰি চেণ্টাৰ আৰু শিঙৰি মন্দিৰটো এতিয়া অলপ গ'লেই পাম। আৰু এইখন চাওক, এয়া ভক্তসকল গৈ আছে, আহিও আছে বহুত। গাড়ীও ৰখাই থৈছে, বহুত গাড়ী। আৰু ইয়াত ঢেৰ মানুহ হৈছে। এয়া চাওক, কৃষ্ণ প্ৰভু। আমি স্থানত এতিয়া পাই গ'লোঁ। এয়া চাওক, শাৰী শাৰীকৈ দোকান পাতি থৈ দিছে। এই চব মানুহে দোকানৰ পৰা সামগ্ৰী লৈ আছে। আমিও ল'ম বাৰু অলপ পাছত। এই চাওক, কিমান আহিছে ইয়ালৈ। এই চাওক, কিমান ভিৰ ইয়াত। এয়া আমি পাই গ'লোহি ফাইনেলি ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ মন্দিৰ। এই ককাহঁতে ডম্বৰু বজাই আছে। এই চাওক, এতিয়া গৈ আছোঁ আৰু লাহে ধীৰে। মই মাৰ লগত গৈ আছোঁ আৰু ভনী আৰু দেউতা আগফালে, আমাতকৈ আগত। এয়া কাঁহীখন লৈ ল'লোঁ আমি, চাকিৰ লগত লৈ ল'লোঁ। এতিয়া জ্বলাওঁ। এয়া কিবা কৰোণা মহামাৰীৰ কাৰণেও চাগে ভিতৰত চাকি জ্বলাব দিয়া নাই, সেইকাৰণে আমি এইফালে চাকি জ্বলাম।
মাজনে জ্বলাবা এয়া মায়ে চাকি জ্বলাইছে আৰু আমি এতিয়া সেৱা কৰিম। মই এয়া ঘৰৰ পৰা ফুল লৈ আহিছিলোঁ। ফুলখিনি বোলে তাত ছটিয়াব লাগিব ইয়াত। এতিয়া মন্দিৰৰ পূজাৰীৰ পৰা আশীৰ্বাদ এটা লৈ লওঁ। আপোনাৰ অভয় পদৰ ভক্ত আহি কথা আছে পুষ্প ধূপ দীপ নৈবেদ্য প্ৰদান কৰি আপোনাৰ অভয় পদৰ প্ৰদান কৰি সেই বালিকাক আগন্তুক দিনত বিদ্যাবন্ধ কৰি সৰস্বতী বালিদেৱীক শ্ৰী লাভ কৰি পেলাই পিতৃ মাতৃ সমন্বিতে কাল যাপন কৰি নিবলৈ ৰক্ষা কৰা পথ জয় শ্ৰীকৃষ্ণ ভগৱতেশ্বৰ ভৈৰৱ চুপচাপকৈ হৰিব। এতিয়া মই হাতত ধাগা বান্ধিম। बाबा विश्वना जय महादेव नाम करे काल शक्ति सब करे जय भोलेनाथ बाबा विश्वेश्वर जय जय এয়া চাওক গুপ্তেশ্বৰ দেৱালয়ৰ কিছু দৃশ্য। ইয়াতে লিখা আছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। এতিয়া আপোনালোকক মই কাছ দেখাম ৰ'ব। আৰু এই অন্ধা ককাজনে চাওক কিমান ধুনীয়াকৈ গান গাই আছে। ইয়াতে কাছ থাকে, বহুত কাছ আছে ইয়াত। সেয়া চাওক ওলাইছে এটা, সেইটো চাওক কাছ ওলাইছে দেখিছেনে? বহুত কাছ আছে কিন্তু এতিয়া ইমান ওলোৱা নাই কাছ। আমি মন্দিৰত আহিব লাগে আৰু মন্দিৰত আহিলে বহুত ভাল। মন্দিৰৰ যোনটো পজিটিভ এনাৰ্জি, সেই এনাৰ্জিটোৱে আমাৰ মানে জীৱনত বহুত ভাল প্ৰভাৱ পেলায় আৰু ইয়াত আহিলে আপোনালোকৰ মনটো বহুত ভাল লাগিব। এতিয়া মই গৈ আছোঁ গণেশ মন্দিৰলৈ। গণেশ মন্দিৰত হেনো চাউল আৰু সেন্দুৰ দিলে ঘৰত নিগনি উৎপাত কমে। আমিও চাউল আৰু সেন্দুৰ দিবলৈ গৈ আছোঁ। গণেশ মন্দিৰ পাহাৰৰ অলপ ওপৰৰ শিল এটাত এই গণেশ মন্দিৰটো বনোৱা হৈছে। এতিয়া জেলেপি ল'ম। এয়া জেলেপি দোকান চাওক, জেলেপি বনাই আছে। দাদা জেলেপি কিমান? 40 টকা পোৱা। 40 টকা পোৱা। আধা কেজি দিয়ক। গৰম গৰম দিবা দেই জেলেপি। এতিয়া জেলেপি লৈছোঁ। ৰাতিপুৱা একো খাই অহা নাই, পানী অকণ খাইছোঁ। একদম গৰমা গৰম জেলেপি খাম আৰু। এই পিঠাটোৰ নাম কি? টেকেলি পিঠা। চাওক এতিয়া ময়ো খাম। এইটো চাওক পিঠাটো, টেকেলি পিঠা। পিঠাটো খাব লাগে, বহুত টেষ্টি। টেকেলি পিঠা আৰু মজাই বেলেগ। মন্দিৰলৈ আহিলোঁ, চাকি জ্বলালোঁ, জেলেপি খালোঁ, টেকেলি পিঠা খালোঁ। এতিয়া আইতালৈ জেলেপি আৰু টেকেলি পিঠা লৈ পেলাই ঘৰলৈ যাওঁ আৰু। যাবলৈ মন যোৱা নাই কিন্তু কি কৰিম আৰু, যাবতো লাগিবই। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিল চাই তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইবটো কৰি দিব।